নমস্কাৰ ওয়েলকাম ব্যাক টু অ্যানাদার নিউ ভিডিঅ' গাইজ মই আছোঁ বৰ্তমান বিল্লেশ্বৰ দেৱলৰ পূজা মণ্ডপত য'ত অসমৰ ভিতৰত 1 নম্বৰ বুলি হায়েষ্ট বুলি হয় মানে ইয়াতকৈ বেছি বুলি অসমত ক'বই নহয় তো আজি বেলখৰ পূজা মণ্ডপত আছোঁ আপোনালোকক দেখাই আছোঁ ইয়াৰ বাহিৰে ভিতৰ কেনেকুৱা সজাইছে বাহিৰ কেনেকুৱা সজাইছে অলপ দেখাইছোঁ ৰাস্তা কেনেকুৱা সজাইছে চব দেখাই আছোঁ তো আপোনালোকক ভিতৰত সোমাই দেখাম মানুহৰ ভিৰটো ইমান দেখা নাই গাইজ মানে আগে পিছে যিমান হয় মানুহৰ ভিৰ ইমান দেখা নাই ইয়াৰ কাৰণটো আপোনালোকে গমেই পাইছে আৰু কিহৰ কাৰণে মানুহৰ ভিৰ হোৱা নাই তো বলকচোন ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ মানুহৰ সমাগমটো বেলবৰণৰ দিনাখন ৰাতি কেনেকুৱা হৈছে বলক ভিতৰত সোমাব ৰ'ব ভিতৰত যোৱাৰ আগতে আপোনালোকক দিনৰ চিন কেইটামান দেখুৱাওঁ এইটো চাওক এই হাতীটো ধুনীয়াকৈ সজাইছে চাইছে ইমান ধুনীয়াকৈ হাতীটো সজাইছে হাতীটো ইমান ধুনীয়াকৈ কিয় সজাইছে জানেনে গাইজ এই হাতীটো লৈ দেৱী যাত্ৰাত যাব ওলাইছে এইবাৰ বোলে গাইজ দেৱী আহিব হাতীত আৰু যাওঁতে যাব ৰথত সেইকাৰণে হাতীটো ধুনীয়াকৈ সজাইছে আৰু দেৱী যাত্ৰাৰ কাৰণে ওলাইছে আৰু বিল্লেশ্বৰ দেৱলত আহিলে আপুনি এই মাছৰ এই মজাটো নোলোৱাকৈ নাযাব গাইজ ধুনীয়া লাগিছে দেখিছেনে গাইজ কাছ মাছ গোটাই উঠি আহিছে ওপৰত আমি ইয়াতে মুড়ি চিটাই দিছিলোঁ মুড়ি চিটাই দিয়াৰ পিছত এনেকুৱাকৈ মাছবিলাক উঠি আহিছে তো বলক এতিয়া যাওঁ ৰাতিৰ ভিডিঅ'লৈ এইবিলাক দেখিছে ধুনীয়াকৈ সজাইছে লাইটিংবিলাক আপোনালোকক দেখাই আছোঁ অলপ চাওক তো এনেকৈ গোটেই ৰাস্তাত লাইটেৰে সজোৱা ডিজাইনখিনি আপোনালোকক দেখাই দিলোঁ আমি আহি পালোঁ এতিয়া মেইন গেটখন সজাইছে বাঁহেৰে ধুনীয়াকৈ বাঁহেৰ ধাৰিৰে বনাইছে আৰু ভিতৰত আমি প্ৰৱেশ কৰিলোঁ এনেকৈ ভিতৰত প্ৰৱেশ কৰি আপোনালোকক দেখাই দিছোঁ চাওক ভিতৰত প্ৰৱেশ কৰি আমি জুবিনদাৰ ফটোখনত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই ভিতৰত সোমাইছে তো আমিও শ্ৰদ্ধাঞ্জলি জনালোঁ তো ভিতৰত সোমোৱাৰ আগে আপোনালোকক মন্দিৰৰ বাহিৰটো অলপ দেখাই দিছোঁ চাওক এতিয়া সোমাম আমি ভিতৰত মানুহ চাইছে গাইজ পূজা ভিতৰত লাইটেৰে সজোৱাখিনি আপোনালোকক অলপ দেখাই দিছোঁ ৰাস্তা যি সজাইছে এইবিলাকো আপোনালোকক দেখাই আছোঁ ভিতৰতো অলপ দেখাই দিছোঁ মানুহৰ ভিৰটো কম গাইজ একদম কম মানুহৰ ভিৰ নাই বেলবৰণ বুলি ক'লে আজি চাকি দিয়া বেলপাত লোৱাৰ কাৰণে মানুহ বহুত হয় কিন্তু অইনবাৰৰ হিচাপত এইবাৰ ইমান মানুহ নাই আহিছে যদিও কোনোবাই চাকিটো দিবই লাগিব চাকিটো দিছে আৰু গুচি গৈছে জুবিনদাৰ অবিহনে কি বিহু কি পূজা একোতে ভাল নালাগে গাইজ তো আহক এইবাৰ মন্দিৰৰ ভিতৰটো কেনেকৈ সজাইছে চাওক আজিকালি চব লাইটে দিয়ে সজায় না তো লাইটিঙৰে কেপাচিটি হয় কেনে লাইটৰ কেপাচিটিটো কেনেকুৱা হৈছে এইবাৰ বিল্লেশ্বৰ দেৱলৈ অঁ বঢ়িয়া হৈছে গাইজ আজি বিল্লেশ্বৰ দেৱলৈ এইবাৰ লাইটৰ কেপাচিটিবিলাক বঢ়িয়া হৈছে ৰাস্তা ভিতৰত আহিলে আপুনি পুৰা ফটো উঠাব মানুহৰ মন মৰা আৰু জুবিনদাৰ কাৰণে মানুহ চাই থাকিব আৰু দেখাই আছোঁ
আপোনালোকে চালে বেলখাৰৰ পূজা মণ্ডপ আপোনালোক দেখালোঁ বাহিৰে ভিতৰে কেনেকুৱা সজাইছে আৰু মীনা বজাৰো আহিছে আপোনালোকে যে বেলখাৰৰ আশে পাশে ওচৰে পাজৰৰ পৰা চাই আছে ভিডিঅ'টো তেনেহ'লে বেলখাৰত চাব আহক আৰু ধুনীয়া ধুনীয়া ফটো উঠাক আৰু ফেচবুকত হোৱাটছএপত ষ্টৰি কৰক আৰু ফেচবুকত ষ্টৰি মাৰক তো আহিব পূজা চাবা আৰু নেক্সট ভিডিঅ' বনাই আপোনালোকক দিম